অকল মই ৰবিউল আলম আৰু আপোনালোকে চাই আছে মোৰ প্ৰকৃত অসম ইউটিউব চেনেল। বন্ধুসকল, আজি আমি কথা পাতিম NRC পৰা বাদ পৰা ব্যক্তিসকলে আপিলৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি লাগিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে সৰু এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ ইউটিউব চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। বন্ধুসকল, আজি আমি কথা পাতিম NRCৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ব্যক্তিসকলে কি নথিপত্ৰ লাগিব। ইয়াত এটা নটিচ দিছে যে ইউনাইটেড ল হাউচ, এইটো গুৱাহাটীৰ পৰা হ'ব পাৰে, গুৱাহাটীৰ হ'ব। মান্নান আল আমান ডাঙৰীয়া, এটা এডভকেট উকিল ডাঙৰীয়া, তেখেতে এইটো পত্ৰ প্ৰেৰণ কৰিছে সকলোলৈ। আপোনালোকে জানে হয়তো। আজি আমি কথা পাতিম ইয়াৰ বিষয়ে। NRC পৰা বাদ পৰা ব্যক্তিৰ আপিলৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। 1 নম্বৰ, NRC সেৱা কেন্দ্ৰত জমা দিয়া NRCৰ আবেদন পত্ৰখন লাগিব। বিবাহিত মহিলাৰ বাবে স্বামী আৰু পিতৃৰ পৰিয়ালৰ এইটো বংশভিক্ষৰ কপি আৰু আবেদন পত্ৰ লাগিব। NRC সেৱা কেন্দ্ৰত যেতিয়া আপোনালোকে এপ্লাই কৰিছিল সেই সময়ত যিবিলাক আবেদন পত্ৰ আছে সেই আবেদন পত্ৰ লাগিব। আৰু বিবাহিত মহিলাৰ বাবে স্বামী আৰু পিতৃ পৰিয়ালৰ বংশভিক্ষৰ যিটো কপি আছে সেইটো কপি আৰু আবেদন পত্ৰখন লাগিব। 2 নম্বৰ, 1951 চনৰ NRCৰ কপি আছে তেন্তে লাগিব। যদি আপোনালোকৰ 1951 চনৰ NRCৰ কপি আছে তেন্তে লাগিব, এইটো জৰুৰী। 3 নম্বৰ, প্ৰত্যায়িত ভোটাৰ তালিকা 1966 চনৰ অইন নথিপত্ৰ। 1966 চনৰ যিটো ভোটাৰ তালিকা আছে সেইটো লাগিব। 4 নম্বৰত 1971 চনৰ ভোটাৰ তালিকা লাগিব, লগতে অইন নথিপত্ৰসমূহ লাগিব। 5 নম্বৰ, পৰিয়ালৰ সম্পূৰ্ণ সদস্যৰ নাম থকা প্ৰত্যায়িত ভোটাৰ তালিকা 1966 চনৰ পৰা 2019 লৈকে। আপোনাৰ পৰিয়ালৰ সমূহ সদস্যৰ নাম থকা এটা ভোটাৰ তালিকা লাগিব 1966 চনৰ পৰা 2019 চনলৈকে। সৰ্বপ্ৰথম ভোটাধিকাৰ পোৱা ভোটাৰ তালিকা মা দেউতাৰ লগত নাম থকাকৈ হ'ব লাগিব। আপুনি যদি ভোটাৰ হয়, আপোনাৰ যিটো সৰ্বপ্ৰথম ভোটাৰ তালিকা উলিয়াইছে সেইটো ভোটাৰ তালিকাত আপোনাৰ মাক আৰু দেউতাকৰ লগত থকাকৈ আপোনাৰ সেইটো ভোটাৰ তালিকা লাগিব। জন্ম তাৰিখ অথবা আপোনাৰ জন্মৰ যিটো তাৰিখ আছে, ডেট অফ বাৰ্থ, সেইটো লাগিব, বা প্ৰমাণপত্ৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে সেইটো লাগিব। যদি মা দেউতাৰ ককা দেউতাৰ মৃত্যুৰ প্ৰমাণপত্ৰ আছে লাগিব। যদি আপোনাৰ দেউতা বা মা ঢুকাইছে বা ককা দেউতা ঢুকাইছে, তেখেতৰ যদি মৃত্যুৰ চাৰ্টিফিকেট প্ৰমাণপত্ৰ আছে সেইটো লাগিব। 8 নম্বৰ আছে মাটি জমি নথিপত্ৰ জমাবন্দী কপি, শেহতীয়াকৈ জমা দিয়া খাজনা ৰচিদ, চক্ৰ বিষয়াৰ দ্বাৰা দিয়া হুকুম কপি। আপোনালোকৰ মাটিৰ যিবিলাক নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ জমাবন্দী কপি, শেহতীয়াকৈ আপোনাৰ 2019 চনৰ জমা দিয়া খাজনা ৰচিদ লাগিব, আৰু চক্ৰ বিষয়াৰ পৰা দিয়া হুকুম কপি লাগিব। 10 নম্বৰ, স্কুল কলেজৰ পৰা দিয়া প্ৰমাণপত্ৰ, এডমিট কাৰ্ড আদি সম্পূৰ্ণ ঠিকনা থকা হ'ব লাগিব। আপোনাৰ যদি মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে, এডমিট কাৰ্ড নাইবা আপুনি 8 পাছ 9 পাছ কৰিছে, সেইবিলাকৰ যিবিলাক চাৰ্টিফিকেট আছে সেইবিলাক লাগিব। 11 নম্বৰ, সংযোগ নথিপত্ৰ যেনে পঞ্চায়ত প্ৰমাণপত্ৰ, গাঁওবুঢ়া প্ৰমাণপত্ৰ, বেংক একাউণ্ট, PRC। আপোনাৰ পঞ্চায়ত প্ৰমাণপত্ৰ, পঞ্চায়তৰ চাৰ্টিফিকেট, গাঁওবুঢ়াৰ চাৰ্টিফিকেট এটা লাগিব, নাইবা বেংক একাউণ্ট, PRC, এইবিলাক সকলো বস্তু লাগিব। আন নথিপত্ৰ যাৰ দ্বাৰা আবেদনকাৰী ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিব পাৰে। আৰু যিবিলাক মানে নথিপত্ৰ আছে যেনেকুৱা ধৰক LIC, পাৰপত্ৰ, PRC, ৰেচন কাৰ্ড, গৰাখহনীয়া প্ৰমাণপত্ৰ, মাটিৰ প্ৰাপ্তি নথিপত্ৰ। তাৰমানে LIC যদি কৰিছে, আপুনি LICৰ কিমান দিন কৰিছে সেইটোৰ কাগজ লাগিব, পাৰপত্ৰ লাগিব, PRCটো দৰকাৰী, খুবেই দৰকাৰ, ৰেচন কাৰ্ড লাগিব। তাৰপিছত গৰাখহনীয়া প্ৰমাণপত্ৰ, যিসকলৰ নদীত গৰাখহনীয়া হৈছে সেইটোৰ প্ৰমাণপত্ৰ আছে, সেই প্ৰমাণপত্ৰ, মাটিৰ নথিপত্ৰ। যদি এটা ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হোৱা আৰু কেতিয়া কেনেকৈ হ'ল তাৰ প্ৰমাণপত্ৰ। যদি আপুনি এটা ঠাইত আপুনি বসবাস কৰিছে প্ৰথমে, তাৰপিছত আৰু এখন ঠাইত মাটি লৈ তাত ঘৰ বাৰী কৰিছে, আৰু তাত আপুনি কেনেকৈ তাৰ
তাত গ'লে স্থানান্তৰিত হ'ল কেনেকৈ হ'ল তাৰ প্ৰমাণপত্ৰটো আপোনাৰ দিব লাগিব বিবাহ পঞ্জীয়ন প্ৰমাণপত্ৰ কেতিয়া পঞ্জীয়ন কৰা হ'ল কেতিয়া পালে আপোনাৰ যেটো বিবাহ পঞ্জীয়ন পত্ৰ তাক কি বুলি কয় কাবিননামা বুলি কয় হেতু লাগিব ফটো পৰিচয় পত্ৰ আপোনাৰ ফটো পৰিচয় পত্ৰ হলে পান কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাকে হয় তাৰ পিছত নাম শুধৰণিৰ বাবে এফিডেভিট আপোনাৰ নাম যদি ভুল হৈছে নাম শুধৰণিৰ বাবে এফিডেভিট লাগিব দুজন বয়োজ্যেষ্ঠ ভাই নাগৰিকৰ দ্বাৰা সাক্ষ্যদান মহিলাৰ বাবে দুজন পৈতৃক পৰিয়ালৰ আৰু দুজন স্বামীৰ পৰিয়ালৰ পৰা হ'ব লাগিব দুজন বয়োজ্যেষ্ঠ আপোনাৰ ডাঙৰ দাদা থাকে বা দেউতা থাকে আপোনাৰ খুৰা আছে সেইবিলাক লাগিব আৰু মহিলাৰ বাবে দুজন পিতৃ ফালৰ পৰা আৰু দুজন স্বামীৰ পৰিয়ালৰ পৰা লাগিব কোনো আদালতৰ পৰা পোৱা নথিপত্ৰ কোনো আদালতৰ পৰা যদি আপোনালোকে নথিপত্ৰ পাইছে সেই নথিপত্ৰ লাগিব যদি ভাই ভনীৰ কোনোজন ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় বুলি ঘোষণা কৰিছে তাৰ প্ৰমাণপত্ৰ লাগিব আপোনাৰ যদি কোনো ধৰণৰ ভাই ভনী সৰু ভাই ভণ্টি বা নাইবা আপোনাৰ দাদা বা পৰিয়ালৰ কোনো যদি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা আপুনি বিদেশী বুলি ঘোষণা ভাৰতীয় বুলি ঘোষণা সৰি কি কল এটা ভুল হৈছে সৰি যদি ভাই ভনীৰ কোনোজন ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় বুলি ঘোষণা কৰিছে আপোনাৰ যদি ভাই ভনী কোনোবাই যদি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় বুলি ঘোষণা হৈছে তাৰ প্ৰমাণপত্ৰ লাগিব যদি ডি আখৰযুক্ত হৈছে তেতিয়া কেনেকৈ হল কি বিষয়ে নিৰ্বাচনী ওচৰত কোনো আবেদন কৰা হৈছে নাই যদি আপোনাৰ ডি আখৰ হৈছে কেনেকৈ হল কেতিয়া হল আপোনালোকে তাৰ বাবে আপিল কৰিছে নে নাই এইবিলাক লাগিব যিবোৰ নথি এনআৰসিৰ বাবে আবেদন জমা দিয়া হৈছে সকলো কপি লাগিব ড্ৰাফট এনআৰসিৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ কপি লাগিব অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ আৰু কোনো ভুল হৈছে নে নাই হেতু লাগিব যেটো আপোনাৰ 7 দিনৰ ভিতৰত দি দিব যদি পৰিয়ালৰ অইন সদস্যৰ নাম এনআৰসি অন্তৰ্ভুক্ত হৈছে তাৰ কপি লাগিব আৰু অন্তৰ্ভুক্ত নোহোৱাৰ আৰু হুকুমৰ কপি প্ৰত্যয়িত হ'ব লাগিব যদি আপোনালোকে মোৰ ভিডিওটো চাই অলপ হলে সহায় পাইছে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ